বিশাল মাৰ্কেটত সোমাইছো আৰু ছোৱালী মানুহকতো বেগ দেখিলে কিমান পচন্দ হয়। এইটো হৈছে হাফ এণ্ড হাফৰ মাজৰ ৰাস্তাটো। আজি আমি বজাৰ কৰি যাম লেলাই গৈছো। আমাৰ মা ভাগৰ ফুলৰ বহুত চখ। বহুতৰে ফেভৰেট ফুল বুলি ক'বলৈ হ'লে ৰ'জ। হাই এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই দুদিনমানৰ কাৰণে মা ঘৰলৈ আহিছিলোঁ আৰু মা ঘৰৰ পৰা এইটো ভিডিঅ' দিছোঁ। কেনেকুৱা হয় নাজানো, আপোনালোকে চাই পিনে ক'ব কেনেকুৱা পালে। আমি দুইজনী বজাৰলৈ গৈছিলোঁ, ভণ্টি আৰু মই। এতিয়া আমি দুইজনী বিশাল মাৰ্কেটত সোমাইছোঁ আৰু কেইটামান বস্তু কিনিবলৈ আছিলে, তাকে চাইছোঁ কি কিনো। ভাল লাগিছে, বিয়াবোৰত ভাল লাগিব। ইমান ধুনীয়া ধুনীয়া বেগ আছে। ছোৱালী মানুহকতো বেগ দেখিলে কিমান পচন্দ হয়, লং লং লাগেই। আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ খেলা বস্তুবিলাক আছে। পাকঘৰৰ বস্তু কেইটামানো কিনিবলৈ আছিলে, তাকো কিনিলোঁ। এইটো হৈছে হাফ এণ্ড হাফৰ মাজৰ ৰাস্তাটো। বজাৰখন মই ভালকৈ দেখুওৱা নাই আৰু ডিব্ৰুগড় বজাৰখন বহুত ডাঙৰ হয়। নেক্সট টাইম যদি বজাৰলৈ আহোঁ তেতিয়া নিশ্চয় দেখুৱাম। আজি আমি বজাৰ কৰি যাম লেলাই গৈছোগৈ। এতিয়া আমি দুইজনী খানা বনোৱাত পূৰা ব্যস্ত হৈ আছোঁ। বজাৰৰ পৰা আহি পিনে আমি বনাইছোঁ ভাগে ভাগে। তাই মাংস বনাইছে, মই পোলাও বনাইছোঁ। মাহঁতক আমি তেনেকৈ সদায় বনাই খুৱাব নোৱাৰোৱেই, আজি চান্স পাইছোঁ সেইকাৰণে বনাইছোঁ। কেনেকুৱা হয় মাহঁতে জানিব আৰু। মানুহৰ ঘৰৰ আগত এনেকৈ ফুলৰ পুলি থাকিলে, অকণমান ফুলৰ বাৰী থাকিলে ইমান ভাল লাগে দেখিবলৈ। আমাৰ মা ভাগৰ ফুলৰ বহুত চখ, সেইকাৰণে এইবোৰ যি টি ফুল মানে য'তে ফুল পায় তাকে লৈ লৈ আনে। চাওক না কিমান ধুনীয়া লাগিছে। এই ফুলৰ কলি আছে, ফুল ফুলিব আৰু দুদিনমানৰ পিছত। আৰু আমাৰ বহুতৰে ফেভৰেট ফুল বুলি ক'বলৈ হ'লে ৰ'জ, গোলাপ ফুল। এইজোপা খৰিকাজাৰ ৰাতি ফুলে আৰু ৰাতি বহুত ধুনীয়া গোন্ধায়, চেইণ্টৰ নিচিনা গোন্ধায়। অঁ দেখালোঁ।